হে গাইজ নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল আৰ ব্লগলৈ। আপোনালোকে চাই থাকক, আজি এটা সুন্দৰ টপিকৰ ওপৰত আলোচনা কৰিম আমি। কি কওঁ মই শুনি থাকক। ছোৱালী হোৱা সহজ নহয়, ছোৱালী হোৱা সহজ নহয়। আৰু ছোৱালী এটা লালন পালন কৰি ডাঙৰ দীঘল কৰি তাইক অন্য এখন ঘৰলৈ উলিয়াই দিয়া সেইজন মাক দেউতাকেহে বুজি পায় এজনী ছোৱালীৰ মূল্য কিমান। মই এটা কথা বুজি নাপাওঁ, কিয় এনেকুৱা হয় আমাৰ সমাজখনত। যেতিয়া কাৰোবাৰ হস্পিটেলত এটা সৰু বাচ্ছা জন্ম পায়, তেতিয়া যদি বাচ্ছাটো নাৰ্ছে আহি কেনে বাহিৰত যেতিয়া কয় যে তোমাৰ এটা ছোৱালী জন্ম হৈছে, একেবাৰে মুখত পূৰা ভাগি পৰে। আৰু যেতিয়া কয় যে নহয় তোমাৰ এটা ল'ৰা সন্তান জন্ম হৈছে, তেতিয়া মিঠায়ে খুৱাব নে কিয়ে খুৱাব, কিয় আপোনালোকৰ এই মনোভাৱবিলাক কিয় দূৰ নহয়? আপোনালোকে সমাজক ক'ব নাৰী সমাজক সন্মান দিব লাগে, নাৰী সমাজ ওপৰত থাকিব লাগে। আকৌ যেতিয়া আপোনালোকৰ নিজৰ লগত তেনেকুৱা এটা কন্যা সন্তান জন্ম পায়, তেতিয়া আপোনালোকে সেই সময়ত আপোনালোকৰ মন একেবাৰে বেয়া হৈ যায়। আৰে ভাই, যিসকলে কন্যা সন্তান জন্ম পোৱাৰ কাৰণে তোমালোকৰ মনত দুখ থাকে, আফচোচ থাকে, তোমালোকে এটা কথা হয়তো নাজানা, তুমি যিখন ঘৰত জন্ম লৈছা, তোমাক জন্ম দিয়াটাও এজন কন্যাই আছিলে। আৰু তুমি যাৰ পৰা শিকিছা, যাৰ পৰা খাইছা, যাৰ লগত আছা, আৰু জীৱনটো যাৰ লগত কটাবা, সেইটো সেই কন্যাই কাৰোবাৰ নহয় কাৰোবাৰ। গতিকে যদি কন্যা সন্তান বা কন্যা অবিহনে জীৱনটো আমাৰ নচলে, তেতিয়াহ'লে তোমাৰ নিজৰ যেতিয়া কন্যা সন্তান এটা জন্ম পায়, তেতিয়া তুমি কিহৰ ইমান আফচোচ? আৰে ভাই, সময় সলনি হ'ল, সমাজ শুধৰণি হ'ল। গতিকে এইবোৰ বাদ দিয়া, যিটো দিলেদি কয় সেইটো মনেদি কোৱা, মুখত এটা পেটত এটা, এইবিলাক কথা